নমস্কাৰ নমস্কাৰ আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ জৰিয়তে আমি আমাৰ পৰিৱেশ বচাবলৈ কিছু প্ৰচেষ্টা কৰিব পাৰোঁ। বৰ্ধিত প্ৰদূষণৰ বাবে উষ্ণতাৰ আশংকা সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। গোলকীয় উষ্ণতাৰ ফলত হিমবাহ গলি যোৱাৰ ফলত জীৱন আৰু সম্পত্তি দুয়োটাৰে বৃহৎ ক্ষতি হৈছে বুলি বিজ্ঞানীসকলে দাবী কৰে। ৰাজহুৱা জীৱনৰ বাবে পৰিৱেশ থকাটো অতিকে প্ৰয়োজন। বিশুদ্ধ বায়ু, সতেজ পানীয়ে বহুতো ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিয়ে। সেয়ে পৰিৱেশ বচাবলৈ আমি সম্বন্ধিত প্ৰয়াস কৰিব লাগে, কিয়নো প্ৰকৃতি থাকিলেহে মানুহ থাকিব। আমি উন্নয়নৰ কাম বন্ধ কৰিব নোৱাৰোঁ, কিন্তু পৰিৱেশ বচাবলৈ এই সৰু প্ৰচেষ্টাৰ দ্বাৰা এটি গছপুলি ৰোপণ কৰাৰ সকলোৱে সংকল্প ল'ব পাৰোঁ। পৰিৱেশ চাওকচোন, অৰণ্য মানৱ যাদৱ পায়েংদেৱৰ আদৰ্শ, তেখেতৰ আদৰ্শৰে সকলোৱে পৰিৱেশ ৰক্ষা কৰোঁ। ধন্যবাদ।